বাটমাৰী ছাগলী ফাৰ্মৰ অন্য এটা ভিডিঅ'লৈ কৃষক বন্ধুসকলক স্বাগতম জনালোঁ। প্ৰথমতে মোৰ ফাৰ্মৰ ছান হিৰোৰ লগত চিনাকি কৰাও আপোনালোকক। হিৰো বুলি মাতিলেই দৌৰি আহে। এতিয়া মেইন টপিকৰ ওপৰত আলোচনা কৰিম। টপিকটো হ'ল ব্ৰিডাৰৰ ওপৰত। যদি আপোনালোকৰ ব্ৰিডাৰটো ভাল নহয়, তেতিয়াহ'লে আপোনালোকে কেতিয়াও ছাগলী পালনত উন্নতি কৰিব নোৱাৰে। আপোনালোকে যদি ভাল ব্ৰিডাৰ এটা লৈ ছাগলী পালন আৰম্ভ কৰে, তেতিয়াহ'লে 101% উন্নতি হ'বই। মই বিটেল ছাগলীৰ ওপৰত কাম কৰি আছোঁ। আপোনালোকেও কৰক, উন্নতি হ'ব। আৰু যদি এনেকুৱা ব্ৰিডাৰৰ প্ৰয়োজন হয়, কমেণ্ট কৰিব, জনাই দিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।